নমস্কাৰ ফ্ৰেণ্ডছ, আপুনি যদি আপোনাৰ পুৰণি মোবাইলটো বিক্ৰী কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই লওক আৰু আপুনি মোৰ চেনেলত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডছ, আমি সকলোৱে মোবাইল ফোন চেঞ্জ কৰিয়ে থাকোঁ, কিন্তু আমি সাৱধানতা অৱলম্বন নকৰোঁ, যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাত পৰিবলগীয়া হয়। সেয়ে আজিৰ এই ভিডিঅ'টোত কিছুমান সেফটি টিপছ আলোচনা কৰিম, যিবোৰ আপুনি মোবাইল বিক্ৰী কৰাৰ আগতে কৰি ল'লে পিছত সমস্যাৰ পৰা বাচিব পাৰিব। প্ৰথমতে ফ্ৰেণ্ডছ, আপোনাৰ মোবাইলটোৰ ফোন মেমৰিৰ পৰা লাগতিয়াল সকলো বেকআপ লৈ ল'ব, যেনে কণ্টেক্ট, ফটো, ভিডিঅ', SMS, নোট, ছংছ, ডকুমেণ্টছ আদিবোৰ। আপোনাৰ কণ্টেক্টত থকা নম্বৰবোৰ মেমৰি কাৰ্ডলৈ কেনেকৈ ট্ৰেন্সফাৰ কৰি ছেভ কৰিব পাৰি, ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ। আপুনি এই ভিডিঅ'টোৰ ওপৰত থকা আই বটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। দ্বিতীয়তে, আপুনি ইউজ কৰা যিমান ছ'চিয়েল মিডিয়া এপ আছে, যেনে হোৱাটছএপ, টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুক, টিকটক, হেলো, ভিগো ইত্যাদি এপবোৰৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডবোৰ ক'ৰবাত ছেফ জেগাত লিখি ৰাখি লগ আউট কৰি দিব। তৃতীয়তে ফ্ৰেণ্ডছ, আজিকালি সকলোৱে বেংকৰ লগত ৰিলেটেড থকা এপছ ব্যৱহাৰ কৰে, যেনে ইউনো SBI, ভীম, গুগল পে', ফোনপে', পে'টিএম বা আদাৰ বেংকৰ এপ ইত্যাদি এপবোৰৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডবোৰ কালেক্ট কৰি ল'ব আৰু তাৰপিছত লগ আউট কৰি দিব। চতুৰ্থতে, আপোনাৰ গুগল একাউণ্টৰে যিমানবোৰ গুগলৰ এপ আছে সকলোবোৰ লগ আউট কৰিব, যেনে জিমেইল, গুগল ফটোজ, গুগল ড্ৰাইভ, ইউটিউব ইত্যাদি। আৰু আপোনাৰ গুগল একাউণ্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো মনত ৰাখিব। তাৰপিছত মোবাইলটোৰ ছেটিঙত গৈ গুগল একাউণ্টটো ৰিমুভ কৰি দিব। আৰু শেষত আপোনাৰ মোবাইলৰ ছেটিঙত থকা বেকআপ এণ্ড ৰিছেটত গৈ ফেক্টৰী ডাটা ৰিছেট কৰি ল'ব। ফ্ৰেণ্ডছ, আপুনি যদি এইকেইটা কাম এটা মোবাইল বিক্ৰী কৰাৰ আগতে কৰি লয় তেন্তে আপুনি কিছুমান বিপদৰ পৰা ৰক্ষা পৰিব। আশা কৰোঁ এই ভিডিঅ'টো চাই যদি আপুনি ভাল পায় তেন্তে মোৰ MT ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।